দৰিদ্ৰ পৰিয়ালৰ ঘৰে ঘৰে চাকৰি সদ্য নিযুক্তিপ্ৰাপ্ত সমৰজিৎ ডেকাৰ পৰিয়ালত আনন্দৰ বন্যা। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পশ্চিম ফুটুকীবাৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ দিন হাজিৰা কৰা ক্ষুদ্ৰ ব্যৱসায়ী হৰেন্দ্ৰ ডেকা আৰু পদুমী ডেকাৰ সুসন্তান সমৰজিৎ ডেকাই PWD বিভাগত নিযুক্তি লাভ কৰি খুবেই আনন্দিত হৈছে। পিতৃ মাতৃ গাঁওবাসীয়েও আনন্দ উপভোগ কৰিছে। মেধাৱী ছাত্ৰ সমৰজিৎ ডেকা টংলা মহাবিদ্যালয়ত বিজ্ঞান বিভাগৰ ৬ষ্ঠ ষান্মাসিকৰ অন্তিম বৰ্ষৰ ছাত্ৰ। গুৱাহাটীৰ খানাপাৰাত চলিত মে' মাহৰ ২৫ তাৰিখে ৪৪,০০০ৰো অধিক লোকক ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। সমৰজিৎ ডেকাও লাভ কৰি আনন্দিত বুলি জানিব দিয়াৰ লগতে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা হিমন্ত মামাক অশেষ ধন্যবাদ জ্ঞাপন কৰে। পশ্চিম ফুটুকীবাৰী গাঁওখনৰে প্ৰফুল্ল ডেকা, যমুনা ডেকাৰ পুত্ৰ মানসজ্যোতি ডেকা, মীনা ডেকা, মিনু ডেকাৰ পুত্ৰ অজিত ডেকা, জ্যোতিষ ডেকাৰ পত্নী ববিতা ডেকাই লাভ কৰাত গাঁওখনৰ ঘৰে ঘৰে সুখ আনন্দ উপচি পৰিছে আৰু সকলোৰে ঘৰে ঘৰে হাঁহি মুখ। জইন কৰিবা তুমি? হয়, মই ১ তাৰিখৰ পৰা ১৫ তাৰিখলৈকে জইন আছে আমাৰ। মই ২ তাৰিখ বা ৩ তাৰিখে কি বিভাগত তুমি পাইছা? মই PWD ৰোড শ্বুট পাইছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰক কি ক'বা তুমি? মই এই ক্ষেত্ৰত অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। যি স্বচ্ছ আৰু নিকা তেওঁলোকে এই ২৬,০০০ নিযুক্তি দিলে, সেইবাবে মই অশেষ ধন্যবাদ জনাব বিচাৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। তাৰপিছত এই ক্ষেত্ৰত পিতৃ মাতৃক তুমি কি বুলি ক'বা? হয়, মই পিতৃ মাতৃক এই ক্ষেত্ৰত অশেষ ধন্যবাদ জনাব বিচাৰিছোঁ যে তেখেতে মোক এইখিনি সহায় সহযোগ কৰাৰ বাবে। এই ভৱিষ্যতে তুমি কি পৰিকল্পনা কৰিছা? যিহেতু তুমি এগৰাকী BSc এই বৰ্তমান পঢ়ি আছা, হয়, মানে এইবাৰ 6th চেম, হয়, এই ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰতো তুমি কেনেদৰে আগবাঢ়ি যাবা? মই পঢ়া শুনা আগুৱাই লৈ যাম পিছলৈকে। তাৰপিছত তোমাৰ অনুজসকলক পঢ়া শুনাৰ প্ৰতি কি ক'বা? হয়, মই তেখেতলোকক তেওঁলোকৰ পঢ়া শুনাবোৰ ভালদৰে কৰিবলৈ অনুৰোধ জনালোঁ আৰু যিবোৰ পঢ়ে সেইবোৰক ভালদৰে ক্লিয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু তুমি মাহেকত পোৱা দৰমহা টকাখিনি কি কৰিবা? চাওঁ কি কৰিব পাৰোঁ। নিজৰ কাৰণে খৰচা কৰিব আৰু নে ঘৰৰ কাৰণেও খৰচা কৰিবা? দুইফালে খৰচ কৰিব লাগিব, ঘৰৰ কাৰণে। তুমি দৰমহা পোৱাৰ পিছত ঘৰখন চাবনে নাই? হয়, চাব লাগিব। সেই আজি অলপ আশাৰ ফুলটো ফুলছি বুলি মই ভাবোঁ আৰু। এই আপোনাৰ এই মানে BPL বা চাউল বা চৰকাৰী ঘৰ পাইছেনে? BPL কাৰ্ড আছে, চৰকাৰী ঘৰ পাইছোঁ। এতিয়া এয়া অলপ এক কিস্তিহে পাইছোঁ আৰু 2 কিস্তি পোৱা নাই এতিয়া। ল'ৰাটো চাকৰি পাই পেলাই এতিয়া ঘৰখন অলপ ভালৰ ফালে লৈ যাব। ভালৰ ফালে লোৱা আশা কৰিছোঁ। এতিয়া কি হয় পিছৰ কথা, আৰু সিহঁতেও চিন্তা কৰি চাব লাগিব ল'ৰাগিলাও, অকল যে মই ভাল হ'লি বুলি সিও চিন্তা কৰি চাব লাগিব ল'ৰাটো, এনেকুৱা আৰু। মই চাই থাকো ইপাৰৰ পৰা টংলাৰ পৰা অৰুপৰ ৰিপৰ্ট, নিউজ 365 অসম। এখন নেদেখা